Hey dosto, আপুনি জানেনে তেলচুৰাৰ চেনেল ভয়েস অফ আসাম বা ডিম্পু বৰুৱাৰ চেনেল কোনটোৱে বেছি ইনকাম কৰে? এটা টেকনিক্যাল চেনেলে বেছি ইনকাম কৰে নে এটা কমেডি চেনেলে বেছি ইনকাম কৰে আৰু কোনটো বেছি সোনকালে গ্ৰ' কৰে? এটা কমেডি চেনেল না টেকনিক্যাল চেনেল? আজিৰ দিনত এটা টেকনিক্যাল চেনেল খুলিব লাগে নে এটা কমেডি চেনেল আৰু কোনটোৱে বেছি ইনকাম কৰে? নমস্কাৰ ফ্ৰেণ্ডছ, মই প্ৰভাকৰ আৰু আপুনি চাই আছে আসাম টেক ইনফৰমেশ্যন। বলক কিবা আজি নতুন শিকি লওঁ। গাইজ, বহুতে ভাবে যে তেলচুৰাৰ চেনেলটোৰ বেছি ছাবস্ক্ৰাইবাৰ আছে তেনেহ'লে তেলচুৰাই বেছি ইনকাম কৰে, বা ডিম্পু বৰুৱাৰ ছাবস্ক্ৰাইবাৰ কম তেনেহ'লে ডিম্পু বৰুৱাই কম ইনকাম কৰে। কিন্তু এইটো এটা ভুল তথ্য আৰু এইটো এটা ভুল ধাৰণা। আমি জানো যে তেলচুৰাহঁতে ভিডিঅ'ত বেছি ভিউ আহে, বেছি লাইক আহে, বেছি ছাবস্ক্ৰাইবাৰ আছে, কিন্তু সিহঁতে বেছি ইনকাম কৰিব নোৱাৰে। কাৰণ সিহঁতে এটা ভিডিঅ' এসপ্তাহ 3 দিন 4 দিন পিছত আপলোড কৰে, কিন্তু ডিম্পু বৰুৱাই ডেইলি ভিডিঅ' আপলোড কৰে আৰু ডেইলি ভিউৰ ওপৰতহে পইচা আৰ্নিং কৰে সিহঁতে। কিন্তু ডিম্পু বৰুৱাই ডেইলি ভিডিঅ' আপলোড কৰে, ডেইলি ভিউ আহে। আৰু তেলচুৰাৰ চেনেলে সপ্তাহত মাহত সিহঁতে স্ক্ৰিপ্ট লিখিব লাগে, তাৰপিছত কমেডি হয়, বেছি টাইম লাগে সেইটো বনাব, কাৰণ বহুত মানুহ থাকে, বহুতৰ কেৰেক্টাৰ বেলেগ বেলেগ থাকে। কিন্তু ডিম্পু বৰুৱাই নিজেই ক্ৰিয়েট কৰে আৰু ডেইলি ভিডিঅ' আপলোড কৰে, ডেইলি নিউ মাইণ্ডছেট এটা ধাৰণা কৰি নিজে স্ক্ৰিপ্ট লিখিব নালাগে, মাইণ্ডত থাকে সেই বস্তুটোৰ ওপৰত আপোনালোকক বুজাই কৈ দিয়ে। আৰু এতিয়া মই কওঁ কোনটোৱে বেছি ইনকাম কৰে। আপোনালোকে কিছু গম পাইছেই। আৰু টেকনিক্যাল চেনেল কিন্তু কমেডি চেনেলত ট্ৰেণ্ডিঙত অহাৰ চান্সেছ থাকে আৰু ভিউ বহুত আহে, কিন্তু সেইটো ডেইলি ভিডিঅ' আপলোড কৰাটো সম্ভৱ নহয়, কাৰণ ইয়াৰ স্ক্ৰিপ্ট লিখিব লাগে, মানুহক কেৰেক্টাৰ বুজাব লাগে আৰু ইয়াৰ পইচা যিটো আৰ্নিং হয় সেইটো ভগাব লাগে। কিন্তু টেকনিক্যাল চেনেল এজনৰে থাকে আৰু সেই পইচা ভগাব নালাগে, সেইকাৰণে ইনকাম বেছি হয়। কিন্তু কমেডি চেনেলত ইনকাম কম হয়, কাৰণ ইনকাম বেছি হ'লেও কিন্তু এজন মানুহৰ ইনকাম কম হয়, কাৰণ ভগাব লাগে সেইটো পইচা। গাইজ, আজিৰ দিনত এটা টেকনিক্যাল চেনেল কেতিয়াও খুলিব নালাগে, কাৰণ টেকনিক্যাল চেনেল এই ইণ্ডিয়াত বহুত হৈ গৈছে আৰু সকলোৱে টেকনিক্যাল চেনেলহে খুলিব বিচাৰে। কিন্তু কমেডি চেনেলত আপুনি এটা ভিডিঅ' আপলোড কৰাৰ লগে লগে সেইটো ট্ৰেণ্ডিঙত অহাৰ চান্সেছ থাকে, কাৰণ কমেডি ভিডিঅ' চবেই চায়, কিন্তু টেকনিক্যাল চেনেল সকলোৱে নাচায়। আৰু সেইবাবে টেকনিক্যাল চেনেল খোলাটো আমাৰ কাৰণে ভাল নহয় আৰু টেকনিক্যাল চেনেল খুলিব নালাগে। গাইজ, আপোনালোকে কিছু গম পালে যে কোনে বেছি ইনকাম কৰে, ডিম্পু বৰুৱাই নে তেলচুৰাৰ চেনেলে? তেনেহ'লে মোৰ ভিডিঅ'টোক শ্বেয়াৰ কৰি দিব আৰু মোৰ ভিডিঅ'ত এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এইটো ভিডিঅ'ৰ পিছত মই আৰু এটা টেকনিক্যাল ভিডিঅ' আনিম। এইটো অলপ বেলেগ টাইপৰ ভিডিঅ' হৈ গ'ল, টেকনিক্যাল নহ'ল, এইটো কম্পেৰিজন ভিডিঅ' হৈ গ'ল। আৰু নেক্সট ভিডিঅ'ৰ বাবে অপেক্ষা কৰক। থেংক ইউ।